হেল্ল' এভৰিৱান, কেনে আছে আপোনালোক? আজি যিহেতু সৰস্বতী পূজা, সেইবাবে আমাৰ হোষ্টেলতো সৰু সুৰাকৈ আয়োজন কৰা হৈছিলে। হোষ্টেলত কৰাৰ পিছতে আমি কলেজলৈ যাম। শৰাই আগবঢ়োৱা হৈছিলে, মাহ প্ৰসাদ খালোঁ, তাৰপিছত তেনেকৈ পায়স খালোঁ, তেনেকৈ আৰু খাই বৈ পেলাই আমি কলেজলৈ বুলি ওলালোঁ। কলেজতো খুব ধুনীয়াকৈ আয়োজন কৰিছিলে। তাৰপিছত আমাৰ কলেজৰ ওচৰতে থকা আন এখন কলেজলৈ বুলি গ'লোঁ অকণমান চাবলৈ। তাৰপিছত তেনেকৈ দিনটো খুব বেছি ফিল্ডতে বহি পেলাই সকলোকে চাই আছোঁ, লগতে ফটোও তুলি আছোঁ বাৰু দেই। ফটো ভিডিঅ' তেনেকৈ এইবিলাক চলি আছে। তাৰপিছত আমি গ'লোঁ খাবলৈ। কলেজত খিচিৰি খুৱাইছিল, সেয়াকে খাই পেলানি আকৌ গ'লোঁ ফিল্ডতে আচলতে বেছিখিনি সময় কটালোঁ। তাতে খুব বেছি ভাল লাগিল, সকলোৱে ফিল্ডতে আছিলে। তাৰপিছত ফটো চটো আকৌ তুলিলোঁ। তাৰপিছত হোষ্টেললৈ বুলি আহি দিলোঁ। তাৰপিছত হোষ্টেলত আকৌ চলিছিল লুচি পুৰি আয়োজন, তেনেকৈয়ে বনোৱা মেলা চলি আছে বাৰু। আজি আহিছোঁ, বাই।